নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল আসাম জব এণ্ড কেৰিয়াৰলৈ। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব নাপাহৰিব। তেনেহ'লে বলক বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে গৌৰৱ গগৈয়ে ল'লে ডাঙৰ সিদ্ধান্ত, 6 বছৰৰ বাবে নিলম্বন হ'ব। নিৰ্বাচনৰ প্ৰাক্ষণত গৌৰৱ গগৈয়ে গ্ৰহণ কৰিলে এক ডাঙৰ সিদ্ধান্ত। টিকট বঞ্চিত হৈ আন দলৰ পৰা নিৰ্বাচন খেলাসকল পৰিব বিপদত। দল বাগৰি নিৰ্বাচন খেলা বা নিৰ্দলীয় প্ৰাৰ্থী হোৱাসকলৰ শাস্তি ঘোষণা কৰিলে গৌৰৱ গগৈয়ে। আগন্তুক 6 বছৰৰ বাবে কংগ্ৰেছ দলৰ পৰা নিলম্বন কৰা হৈছে সেই সকলো প্ৰাৰ্থীক। বেলেগ দললৈ গৈ নিৰ্বাচন খেলা কোনো লোকেই ভৰি থ'ব নোৱাৰিব এতিয়াৰে পৰা কংগ্ৰেছত। আন দলৰ হৈ নিৰ্বাচন খেলা নেতাকো সমৰ্থন কৰিব নোৱাৰিব কংগ্ৰেছী লোকে। যদিহে কোনোবাই সমৰ্থন কৰে তেন্তে আগন্তুক 3 বছৰৰ বাবে সেই লোকজনে হেৰুৱাব লাগিব কংগ্ৰেছৰ সদস্য পদ। বন্ধুসকল, আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে অখিল গগৈক ৰুধিবলৈ বিজেপিৰ নতুন কৌশল। শিৱসাগৰত বিজেপিৰ প্ৰাৰ্থীৰ প্ৰক্ষেপ। অখিল গগৈক ৰুধিবলৈ ৰণনীতি শেষ মুহূৰ্তত সলনি কৰিলে বিজেপিয়ে। মনোনয়ন দাখিলৰ অন্তিমটো দিনত বিজেপিয়ে সলনি কৰিলে ৰণনীতিৰ কৌশল। অগপৰ উপৰিও বিজেপিয়ে নিজাকৈ প্ৰক্ষেপ কৰিলে প্ৰাৰ্থী। থাউৰাৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে বিজেপিয়ে। কাৰণ শিৱসাগৰত প্ৰদীপ হাজৰিকাৰ সৈতে বিজেপিৰ হ'ব বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা। বন্ধুসকল, আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে কোটি কোটি জনতালৈ হিমন্ত বিশ্ব শৰ্মাৰ 8টা প্ৰতিশ্ৰুতি। অসমৰ কোটি কোটি জনতালৈ হিমন্ত বিশ্ব শৰ্মাৰ 8টাকৈ ডাঙৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মই বাউণ্ডেৰী মাৰি ভাল নাপাওঁ, একেবাৰে ছিক্সাৰ মাৰি দিওঁ। আমি যদি 26ত চৰকাৰ গঠন কৰোঁ তেন্তে অহাবাৰ 2 লাখ ল'ৰা ছোৱালী চাকৰি লাভ কৰিব। লগতে অহাবাৰ লাখ লাখ মহিলাক 25,000কৈ টকা প্ৰদান কৰা হ'ব। এইবাৰ দাইল, চেনি, নিমখৰ লগতে মিঠাতেলো ফ্ৰী দিয়া হ'ব। ইয়াৰ উপৰিও সকলো ল'ৰা ছোৱালীয়ে বিনামূলীয়াকৈ পঢ়া শুনা কৰিব পাৰিব। লগতে স্কুলৰ পৰা ইউনিভাৰ্চিটিলৈকে সকলোৱে পঢ়োৱাৰ দায়িত্ব আমি ল'ম। অসমৰ সকলো ল'ৰা ছোৱালীকে এখনকৈ চাইকেল দিয়া হ'ব। লগতে সকলোকে ঘৰ আৰু অৰুণোদয় সকলোবোৰেই দিয়া হ'ব। চাহ বাগিচাৰ সকলো লোকেই ঘৰ বনাবলৈ 1.5 লাখকৈ টকা দিয়া হ'ব। এনেদৰে পুনৰবাৰ ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বন্ধুসকল, আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে অগপ বিপদত। ভুৱা জাতিগত প্ৰমাণ পত্ৰৰে মনোনয়ন দাখিল অগপ প্ৰাৰ্থীৰ। নিৰ্বাচনৰ প্ৰাক্ষণত বিপদত অগপ। ভুৱা জাতিগত প্ৰমাণ পত্ৰৰে মনোনয়ন দাখিল অগপৰ প্ৰাৰ্থীৰ। পকা বেতবাৰীৰ অগপ প্ৰাৰ্থী তাৰা প্ৰসাদ দাসৰ জাতিগত প্ৰমাণ পত্ৰ ভুৱা। সামাজিক ন্যায় সবলীকৰণ বিভাগে ভুৱা ঘোষণা কৰিলে প্ৰমাণ পত্ৰ। তাৰা প্ৰসাদ দাসৰ SC প্ৰমাণ পত্ৰ ভুৱা। CIDৰ অনুসন্ধানত পোহৰলৈ বিস্ফোৰক তথ্য। যিকোনো মুহূৰ্তত বাতিল হ'ব পাৰে তাৰা প্ৰসাদ দাসৰ প্ৰাৰ্থিত্ব। APSCৰ অধ্যক্ষ দায়িত্বত আছিল তাৰা প্ৰসাদ দাস। পেছাত চিকিৎসক তাৰা প্ৰসাদ দাসৰ কুকীৰ্তি পোহৰলৈ আহিছে। পৰিয়াল কোনো সদস্যৰ নায়েই SCৰ প্ৰমাণ পত্ৰ। মিছন ভূমিপত্ৰ পৰ্টেলৰ জৰিয়তে উলিয়াইছিল প্ৰমাণ পত্ৰ। অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে তৰিছিল গোচৰ। 2025 বৰ্ষত জুলাইত নেতাজনৰ বিৰুদ্ধে তৰা হৈছিল এই গোচৰ। নিৰ্বাচনৰ প্ৰাক্ষণত বিপদত অগপ। তাৰ পাছৰটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বন্ধুসকল গৌৰীপুৰত নিৰ্বাচনী হিংসা। AIUDF কৰ্মীৰ বাহনত আক্ৰমণ দুৰ্বৃত্তৰ। গৌৰীপুৰত নিৰ্বাচনী হিংসা। মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যোৱা AIUDF কৰ্মীৰ বাহনত আক্ৰমণ দুৰ্বৃত্তৰ। শিলগুটি নিক্ষেপ লগতে ৰডেৰে দুৰ্বৃত্তই আক্ৰমণ কৰাৰ অভিযোগ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিৱেশ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলাইছে। 17 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই ঘটনা। বন্ধুসকল, আজি পৰৱৰ্তীটো বিগ ব্ৰেকিং নিউজ হৈছে হঠাৎ ইৰাণলৈ বিশেষ ফোন কল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। এই যুদ্ধত এতিয়া সেয়াই হ'ব যি বিশ্বগুৰু মোদীয়ে বিচাৰিব। হঠাৎ ইৰাণলৈ বিশেষ ফোন কল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। এই যুদ্ধত এতিয়া সেয়াই হ'ব যি বিশ্বগুৰু মোদীয়ে বিচাৰিব। ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পাজেছকিয়ানৰ সৈতে বাৰ্তালাপ মোদীৰ। প্ৰথমে ঈদৰ শুভেচ্ছা, ইয়াৰ পাছতে যুদ্ধক লৈ বিশেষ আলোচনা। হৰমুজক লৈ ইৰাণৰ সৈতে আলোচনা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। এয়াই বিশ্বগুৰু নৰেন্দ্ৰ মোদীৰ পাৱাৰ। এই যুদ্ধৰ মাজত সকলো দেশৰ সৈতে আলোচনা কৰিব পৰা একমাত্ৰ প্ৰধানমন্ত্ৰী হৈছে নৰেন্দ্ৰ মোদী। এই যুদ্ধত বেয়াকৈ ফচিল ডনাল্ড ট্ৰাম্প। নিতৌ 10,000 কোটি খৰচ হৈ আছে ট্ৰাম্পৰ। বৰ্তমানলৈকে $27 বিলিয়ন খৰচ হ'ল আমেৰিকাৰ। যুদ্ধ কৰি দেউলীয়া হোৱাৰ পথত ডনাল্ড ট্ৰাম্প।
এতিয়া যুদ্ধ বন্ধ কৰিবলৈ কাকুতি মিনতি কৰিব লগা হৈছে ট্ৰাম্পে। আৰৱ দেশসমূহক মধ্যস্থতাকাৰী বনাব বিচাৰিছে ট্ৰাম্পে। মিছৰ আৰু কাটাৰৰ নাম শীৰ্ষত আছে। এতিয়া ইৰাণৰ স্থিতি কি হ'ব বিশ্বজুৰি চৰ্চা চলি আছে। যুদ্ধ বন্ধ কৰিবলৈ ট্ৰাম্পক আদেশ দিলে নৰেন্দ্ৰ মোদীয়ে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শক্তিশালী পদক্ষেপক লৈ বিশ্বজুৰি চৰ্চা চলি আছে। পশ্চিম এছিয়াত বাজিছে যুদ্ধৰ দামামা। ইফালে দিল্লীত সাজু হৈছে মাষ্টাৰ প্লেন। আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ যুঁজত আহি গ'ল ভাৰত। শান্তিদূত হৈ মাজত থিয় দিছে গ্ল'বেল লিডাৰ নৰেন্দ্ৰ মোদীয়ে। বন্ধুসকলে যি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ আছে, শোকাবহ বিমান দুৰ্ঘটনা, 34 জন সেনা জোৱানৰ কৰুণ ঘটনা। বিশ্ব কঁপাই যোৱা ভয়ংকৰ বিমান দুৰ্ঘটনা। দুৰ্ঘটনাগ্ৰস্ত হ'ল সামৰিক বিমান। 34 জন সেনা জোৱানৰ কৰুণ মৃত্যু। 21 জন পৰিচয় এতিয়াও স্পষ্ট হোৱা নাই। কেইবা ডজন জোৱান গুৰুতৰভাৱে আহত। 125ৰো অধিক যাত্ৰী আছিল বিমানখনত। লকহিড মাৰ্টিনৰ C-130 হাৰকিউলিছ বিমান ভস্মীভূত। উৰা মৰাৰ মাত্ৰ 1.5 কিলোমিটাৰ দূৰত্বতে মাটিত খুন্দা বিমানখনৰ। এতিয়ালৈকে 34 জন মৃতদেহ উদ্ধাৰ হৈছে। কাৰিকৰী বিজুতিৰ বাবে এই শোকাবহ দুৰ্ঘটনাৰ সন্দেহ। কলম্বিয়াত সংঘটিত শোকাবহ ঘটনা। বন্ধুসকল, তাৰ পাছৰটো বিগ ব্ৰেকিং নিউজ হৈছে ইৰাণৰ মিছাইলত কঁপিল ইজৰাইল। ইৰাণৰ মিছাইলৰ শব্দত কম্পন ইজৰাইল। ভূপতিত হ'ল আমেৰিকাৰ অত্যাধুনিক লুকাছ ড্ৰোন। পশ্চিম এছিয়াত পুনৰ ইৰাণৰ সামৰিক শক্তিৰ জয় জয়কাৰ। ধাৰাবাহিক মিছাইল আক্ৰমণত দিশহাৰা নেতান্যাহু বাহিনী। তেল অভিসহ কেইবাখনো চহৰত বাৰে বাৰে বাজিছে বিপদৰ সংকেত। আকাশপথতে শত্ৰুৰ ড্ৰোন ধ্বংস কৰি শক্তি প্ৰমাণ ইৰাণৰ। ইৰাণৰ হাতত এতিয়ালৈকে ধ্বংস হ'ল আমেৰিকাৰ 131খনকৈ ড্ৰোন। গুৰুত্বপূৰ্ণ তেল যোগানকাৰী পথত এতিয়া ইৰাণৰ একছত্ৰী শাসন। অঞ্চলটোৰ জলসীমাৰ ওপৰত ইৰাণৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ। আমেৰিকাৰ আলোচনাৰ দাবীক ভুৱা আখ্যা দিলে ইৰাণে। আক্ৰমণ বন্ধ নোহোৱালৈকে কোনো ধৰণৰ আপোচ নকৰে তেহেৰানে। নিজৰ ভূখণ্ড আৰু স্বাৰ্থ ৰক্ষাত অটল ইৰাণ। ভিডিঅ'টো চাই ভাল লাগিল যদি আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।